পৃথিৱীৰ কোনো নিবিচৰা বৰ এটা লৈছিল।
এই বৰটো হৈছে কুন্তীয়ে কৃষ্ণক পাই কিনে কি বিচাৰিলে জানেনে? কুন্তীয়ে কৈছে মোক পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদটো বৰ হিচাপে দি দিয়া। আপুনি কেনেবাকৈ ভগৱানক লগ পালে কি বিচাৰিব ভগৱান? বোলে ভগৱান আপোনাক লগ পাইছোঁ, পাৰিলে মোৰ 1 মহল হৈ আছে, পাৰিলে 2 মহল কৰি দিবা। হৰি 2 মহল কৰিব। আপুনি মই যদি ভগৱানক লগ পাই যাওঁ, যদি ল'ৰাটো চাকৰি হোৱা নাই প্ৰভু যেনে তেনে কৰি চাকৰিটো দি দিব, সেইটো আমি কৰোঁ হয়নে বাৰু? পাৰিলে প্ৰভু দামী গাড়ী এটা ল'ব 12 লাখ টকীয়া, পাৰিলে আৰু তাতকৈ দামী গাড়ী যদি আছে তেনেহ'লে আমাক দিবা বুলি ক'ব। ভগৱানক এনেকুৱা বস্তুবিলাক আমি বিচাৰিম। কিন্তু কুন্তীয়ে কি বিচাৰিব? কুন্তীয়ে কৈছে প্ৰভু যে পৃথিৱীৰ ডাঙৰ বিপদটো যদি আছে, এই প্ৰভু এই নাৰায়ণ এই কমলাময়া, পৃথিৱীত যদি ডাঙৰ বিপদটো যদি আছে, ডাঙৰ আপদটো আছে, তেনেহ'লে কুন্তীৰ এই মানে এনেকৈ আঁচত কাটি দিছে, তাক এই বৰ হিচাপে মোক দি দিয়ে। তেতিয়া ভগৱান কৃষ্ণ আচৰিত হৈ গ'ল। ভগৱন্ত কৃষ্ণ নয়ন সজ্জত হৈ গ'ল, চকু পানী ওলাইছে যে মোক লগ পাই কিনি মানুহে কি নিবিচাৰে, চবটো বিচাৰৰ ধান্দাত থাকে। আজিকালি পৃথিৱীত চব বিচৰাই থাকে। গতিকে মোক যে পালে, কোনোবাই দোকান বিচাৰে, কোনোবা মাকান বিচাৰে, দোকান মাকান চব বিচাৰি চাৰি মানুহে নিষ্কামভাৱেতো কোনো মোক ভক্তি নকৰে, কৰে জানো? আপুনি নামঘৰলৈ যাওক, মন্দিৰলৈ যাওক, কিবা নহ'লে কিবা এটা বিচাৰিব হয়নে? আকৌ নামঘৰত কিবা এটা আপোনাৰ দিব হয়, লাগিলে 10,000 টকা হওক, 20,000 টকা হওক, বা বাক্সৰা এটা হওক, তাতো আপোনাৰ নামটো লিখি দিয়ে, দাতা আমুক। নামটো যেতিয়া আমি লিখি দিলোঁ, তেতিয়া সেইটো আমাৰ বস্তু হৈ থকা নাই, এই ভগৱানৰ বস্তু নহয়, তোমাৰহে বস্তু। তুমি আজিলৈকে দিয়াই নাই বস্তুটো, বুজি পাইছে? কাৰণ নামটো তোমাৰহে আছে। দাতা বোলে দাতা কি নাম আছিলে? এগৰাকী নাম কৰণিকা দাস, দাতা আমুক দাস, দাতা বোলে আমুক। গতিকে এই দান, এনেকুৱা দানটো ভগৱন্ত নিবিচাৰে। আৰু ভগৱন্তক দিয়া বস্তু আমাৰ হাতত একোৱেই নাই, কাৰণ সকলো বস্তু ভগৱানৰে হয়। ভগৱন্তক আমি কি দিম? বিষ্ণু ইদম জগত, গোটেই জগতখন তেওঁৰে হয়। দাতা এক ৰাম, বাকী চব ভিকাৰী। আমি দাতা এজনেই নাম, ভগৱানে আমাক দিছে। আৰু আপুনি নিবিচাৰিলেও ভগৱান দিব, কাৰণ আমাৰ হৃদয়ত তেওঁ আছে। আপুনি ভগৱন্তক বিচাৰিব নালাগে। আপোনাৰ মনৰ কথা, আপোনাৰ ভাৱনাটো ভগৱন্ত জানে নহয়। আপুনি নিবিচাৰিলেও আপুনি ভগৱন্ত আপোনাক দিব, নিশ্চয় দিব। কিন্তু তথাপিও আপুনি বিচাৰিছে। কিন্তু কুন্তীয়ে কি বিচাৰিলে? যে হেৰি আপদ আমাৰ হওক, যেন নাপাহৰো তোমাৰ অৰুণ চৰণ। আপদটো বিচাৰিছে। কি কাৰণে আপদটো বিচাৰিছে? যে প্ৰভু তুমি যদি মোক ধন দি দিবা, টকা দি দিবা, ঐশ্বৰ্য দি দিবা, বিভূতি দি দিবা, তেতিয়া মই তোমাক পাহৰি যাম। যেতিয়াই ধন টকা পইচা আহে, তেতিয়া ভগৱানক পাহৰি যাম। আৰু চাবচোন, যেতিয়া বিপদ আহি যায়, তেতিয়া নামঘৰ দৰ মাৰে, মন্দিৰলৈ দৰ মাৰে। কেনেবাকৈ কেঞ্চাৰ হৈ যায়, দৰ মাৰিব নাই? দ্ৰৌপদীয়ে কৈছে যে, এই কুন্তীয়ে কৈছে, শ্ৰী হইলে ভুলৈ মন কৰৈ নানা কাম, সম্পদতো নোৱাৰো লৈ পাপত জনাম। বোলে শ্ৰী হইলে ভুলৈ মন কৰৈ নানা কাম, সম্পদতো নোৱাৰো লৈ পাপত জনাম। গতিকে সম্পদ যদি আহি যায় প্ৰভু, তেনেহ'লে মই তোমাক পাহৰি যাম। সেইকাৰণে কৃষ্ণক কৈছে, তুমি আকৌ তোমাক মই দৰ্শন নাপাম, তুমিতো দ্বাৰকা নগৰলৈ গুচি যাবা। গতিকে তুমি বিপদটো মোক দি দিয়া। আৰু যেতিয়া এই কথাটো ক'লে, কুন্তীয়ে মানে থাকিব আছিল, কুন্তীয়ে 1 মাহ 1.5 মাহ আছিলে। যেতিয়াই কুন্তীৰ ঘৰত হস্তিনাপুৰত ভগৱান 1.5 মাহ আগত পৰাই আছিল। আৰু যাহা কুন্তীয়ে এই কথাটো ক'লে, আকৌ 1 মাহ মই থাকিম বুলি ভগৱানে প্ৰতিশ্ৰুতি দিলে। আপুনি চিন্তা কৰক, ভগৱন্ত ভকতৰ অধীন, ভকতৰ অধীন। গতিকে আমি ঈশ্বৰৰ চিন্তা যদি কৰি যাওঁ, ভগৱন্তৰ ভক্তি চিন্তা কৰি যাওঁ,
তেতিয়া আমাৰ জীৱনলৈ দুখ কষ্ট নামি নাহে। দুখ কষ্ট পালেও আপুনি সেই দুখ কষ্টৰ সন্মুখীন মানে হ'বলৈ আপোনাৰ ধৈৰ্যটো বা শক্তিটো ভগৱানে দিব, বুজি পাইছেনে? কাৰণ এই সংসাৰখন হৈছে দুঃখালয়। এই সংসাৰখন কি দুঃখালয়, যেনেকৈ শৌচালয়, চিকিৎসালয়। এই সংসাৰখন হৈছে দুঃখালয়। ইয়াত কোনো মানুহে সুখত থাকিব নোৱাৰে। পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বিল গ্ৰেট, ইও দুখত আছেনে? তেওঁ ধনী, ইমানেই ধনী, চব সংসাৰখন ভগৱন্তৰ কৃপাত আছে, তথাপিও তেওঁ মানে সুখত নাই। কিয় সুখত নাই? কাৰণ মোৰ ধনবিলাক তোৰ পৰা মোক মাৰি লৈ যাব। ঠিক এইকাৰণে আমি কি বিচাৰিব লাগিব? ভগৱন্তৰ ভক্তি বিচাৰিব লাগিব। সেইকাৰণে দেৱাদিদেৱ মহাদেৱো প্ৰাৰ্থনা কৰিছে, শিৱই প্ৰাৰ্থনা কৰিছে কৃষ্ণ, তোমাৰ শৰণে মাগো অমূল্য ভকতি, এই নাম মুখে লোক নামৰ তব কথা, হৃদয়ত মাধৱ মধুম এই নাম সজ্জন মাধৱ সংগ নুগুচুক এতেকে প্ৰসাদ মাগো তোমাৰ শৰণ, আমি এতেকে প্ৰসাদ মাগো তোমাৰ শৰণ। দেৱাদিদেৱ মহাদেৱে কৈছে নমাগো ভোগ ভোগ নলাগে মুকুতি। এই প্ৰভু, এই নাৰায়ণ, এই কমলনয়ন, এই লক্ষ্মীকান্ত, এই কৃষ্ণ, মোক সুখ ভোগ নালাগে, মুক্তিও নালাগে। এইটো অষ্টম স্কন্ধ ভাগৱতত আছে। দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছিল যে নামাগো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি। মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা, মুখত কেৱল মোৰ তোমাৰ নাম, কৰ্ণত কেৱল তোমাৰ কথা, কৃষ্ণ কথা। হয়নে বাৰু? এই কৃষ্ণ কথা, কৃষ্ণৰ কথা মোৰ মহালাভ আছে, কৃষ্ণৰ কথাত জাতি অজাতি নবাছে। ভগৱানৰ কথা আটাইতকৈ লাভ বস্তুটো কি? এই ব্ৰহ্মাণ্ডৰ 1 নম্বৰ লাভ বস্তুটো কি? পৰম লাভ, মনুষ্য জন্মৰ পৰম লাভটো কি? বহুতে ভাবে যে মোৰ 2 মহল বিল্ডিং হৈ গ'লে পৰম লাভ হৈ গ'ল। কিছুমানে ভাবে যে মোৰ বোলে বৰ ডাঙৰ চাকৰি এটা হ'লে মোৰ পৰম লাভ হৈ গ'ল। কিন্তু ভাগৱতৰ মতে পৰম লাভ হৈছে জন্ম লাভ পৰম পুঞ্চা অন্তে নাৰায়ণ স্মৃতি। জন্মৰ পৰম লাভটো হৈছে আমাৰ জীৱনত অন্তিম সময়ত আমাৰ মনলৈ ভগৱন্তৰ নাম যাতে আহে মুখত, আমাৰ স্মৰণত যাতে ভগৱন্তৰ নাম, সেইটোৱে জন্মৰ লাভ। বহুতে ভাবে মানে 2 লাখ টকা লটাৰী লাগিব, সেইটোৱে লাভ বুলি ভাবে, কিন্তু ভাগৱতৰ মতে সেইবিলাক লাভ নহয়। হয়নে? অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। অন্তিম সময়ত ঈশ্বৰৰ নামটো যদি আমাৰ অভ্যাস কৰিব, আমি অভ্যাস কৰিব লাগিব। আজি এইটো অভ্যাস কৰা হৈছে। যেনেকৈ ভাওনা পাতে, ভাওনা হ'লে ৰিহাৰ্চল হয়, আজি এইটো আমাৰ ৰিহাৰ্চল চলি আছে। আৰু একেবাৰে অন্তিম সময়ত আমাৰ অখৰা হয়। অখৰাটো যদি ভালকৈ নকৰে, ৰিহাৰ্চলটো যদি ভালকৈ নকৰে, তেতিয়া ভাও যিদিনাখন হয় সেইদিনাখন খেলি মেলি হৈ যায়। অন্তিম সময়ত আমি ভাও দিব লাগিব, হয় নাই? কাৰণ এই শৰীৰটোৱে সকলো সময়ত একেই হৈ নাথাকিব। জন্ম, জৰা আহিব, ব্যাধি আহিব আৰু মৃত্যু হ'ব। 4টা অৱস্থা। লাহে 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 স্মৃতি পকিব, ইয়াৰ পৰা ইণ্ডিকেশ্যন দিব, ইয়াৰ পৰা সংকেত দি আছে আমাক, এটা সংকেত ইণ্ডিকেশ্যন পঠাই আছে ভগৱানে, সংকেত দি আছে, ইয়াৰ পৰা চিনি পাইছে। আমাৰ আইগৰাকীৰ আগত যিটো চাইনিং এতিয়া নাইকিয়া হৈ গ'ল, হয়নে? আগত যিটো বিউটিফুল সেইটো নাই। যিমানেই লাগিলে নমনি ঘৰত বিউটি পাৰ্লাৰলৈ যাওঁ, আগৰ চেহেৰাটো ঘূৰি আহিলে নাহে, আহিব নাহে, এইটো গ'ল আৰু এই চেহেৰাটো। গতিকে আমাক সংকেত দি আছে। গতিকে আমি কি কৰিব লাগিব?
লাগিব এই জীৱনটো মানুহে এনেই নকৰে জীৱনটো দুদিনীয়া পশুপাতৰ পায় হয়নে এই জীৱনটোত একোৱে নাই পটককৈ বোলে ওলাই গ'ল গাড়ীখন মানুহজন ওলাই গ'ল গাড়ীখন ভাল চাকৰি এটা আছে হয়নে বাৰু পটককৈ ওলাই গ'ল ওলাই যাওঁতে বোলে টিঙা নিজে কোনোবা গাড়ীয়ে বোলে মাৰিলে ব্ৰেক হয়নে বাৰু পিছত ক'ব যে মানুহজন বৰ ভাল আছিলে এইটো কথাটো সেইকাৰণে দুৰ্লভম মনুষ্য জন্ম তদপি অৰ্ধৱম অৰ্থধম যদিও মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ টান অৰ্ধৱম অৰ্থধম কিন্তু চাবা আজি আছে কালি নাথাকিব পাৰে পানী সেইকাৰণে তোমাৰ পিছনে বাধ্য কৰি তোমাৰ কালে